তোমায় আগতে কেতিয়াও দেখা নাই প্ৰিয়ে না প্ৰাগজ্যোতিষ ৰজা ঘটকাসুৰ মহা অত্যাচাৰী আৰু উৎপীড়ক হৈ উঠিছে তাৰ পাপ কৰ্ম আৰু অত্যাচাৰত মানৱ আৰু দেৱতাকে আদি কৰি সকলো পৰিছে বিপদত না গতিকে তাক নিধন কৰি প্ৰাগজ্যোতিষত পুনৰ শান্তি স্থাপন কৰাৰ মই উপায় চিন্তা কৰিছো প্ৰিয়ে দুষ্ট ঘটকাসুৰক নিধন কৰা আপুনি কিনো উপায় চিন্তা কৰিছে কিন্তু আহি আমাক অত্যাচাৰ উৎপীড়ন কৰি আমাৰ ৰাজ্য আক্ৰমণ কৰাহি নাই প্ৰিয়ে না তুমি নুবুজাটো স্বাভাৱিক না শুনা দেৱী বসুমতীয়ে তেওঁৰ পুত্ৰ নৰকক জনক ৰজাৰ ঘৰত ভাতৃৰূপে কাৰ্যানী হৈ সৰ্বমেখেৰে তুলি টানি কৰিলে ডাঙৰ না নৰক মোৰ সাপোন গতিকে তাৰ দ্বাৰাই ঘটকাসুৰক বধ কৰাই নৰককে প্ৰাগজ্যোতিষৰ ৰজা পতাৰ মই সিদ্ধান্ত কৰিছো সময় তুমি সকলো বুজিবা ব'লা এতিয়া খন্তেক বিশ্ৰাম ল'ম বল না আৰু ময়ো গতিবিধি লক্ষ্য কৰিব দুষ্ট ঘটকাসুৰ ব'লা বলক না